ভিডিও স্কুইক্স এটা নতুন এপ যেটো একদম সেম টু সেম ইউটিউবৰ দৰে হ'ব আপুনি তাতে নিজৰ ক্ৰিয়েটিভিটি দেখুৱাব পাৰিব নতুন নতুন ভিডিও আপলোড দিব পাৰিব আৰু সকলো মানুহে সেই এপটোত ভিডিও চাব পাৰিব আৰু এটা ডাঙৰ কথা সেই এপটো মেড ইন ইণ্ডিয়া ইতিমধ্যে স্কুইক্সৰ টুইটাৰ হেণ্ডেলত ইয়াৰ ইন্ট্ৰোটো লঞ্চ কৰিছে আপোনালোকে তাতে গৈ চাব পাৰে মই ডেসক্ৰিপচনৰ লিংকটো দি দিছো ইয়াত সকলো ধৰণৰ সুবিধা থাকিব ইউটিউবৰ দৰে ভিডিও ডাউনলোড কৰিব পাৰিব শেয়াৰ কৰিব পাৰিব লাইক কমেন্ট সাবস্ক্ৰাইব হেনেকুৱা ধৰণৰ সকলোবোৰ ফেচিলিটি থাকিব ইয়াত আৰু এই খবৰটো সকলোৱে পাবলৈ হলে আপোনালোকে ভিডিওটো শেয়াৰ কৰিব লাগিব যিমান সোনকালে আপোনালোকে ভিডিওটো শেয়াৰ কৰিব কিমান সোনকালে অসমবাসী এই খবৰটো পাব ইতিমধ্যে ইয়াৰ কোনো ইনকামৰ কথা কোৱা নাই ইউটিউবত যেনেকৈ টকা দেই তেনেকৈ দেইনে বেলেগ সিস্টেমত দেখে এইবিলাকৰ কথা একো কোৱা নাই যেতিয়া অহা সপ্তাহত এই এপটো লঞ্চ হ'ব তেতিয়া আমি সকলোৱে গম পাম যে ইয়াত কি ফেচিলিটি আছে কি কৰিব পাৰিম সম্পূৰ্ণভাৱে আমি গম পাম যিসকলে ইউটিউবত কাম কৰি কৰি হাৰি গৈছে ইউটিউবত কোনো ধৰণৰ সাকসেস পোৱা নাই তেওঁলোকৰ কাৰণে এটা ভাল সুযোগ আহিছে সুবিধা আহিছে তেওঁলোকে নিজৰ ক্ৰিয়েটিভিটি ভালদৰে দেখুৱাবৰ কাৰণে এটা সুবিধা পাব আৰু নিজৰ ক্ৰিয়েটিভিটি সমাজৰ আগত সুন্দৰভাৱে প্ৰকাশ কৰিব পাৰিব প্ৰথম অৱস্থাত ইউটিউব ইমান পপুলাৰ এপ নাছিল যেতিয়াৰ পৰা জিঅ ফ্ৰী ইন্টাৰনেট দিছিল তেতিয়াৰ পৰা সকলো মানুহে ইউটিউবত ইন্টাৰ কৰিছিল ইউটিউব আহিল ইউটিউবৰ পিছত টিকটক আহিল এতিয়া আহিছে ভিডিও স্কুইক্স এতিয়া ভিডিও স্কুইক্সে কেনেকুৱা প্ৰদৰ্শন দেখুৱাই আপোনালোকে হেইটো চাবলৈ আৰু এসপ্তাহ ৰখিব লাগিব তাৰ পিছত যেতিয়া এপটো লঞ্চ হ'ব তেতিয়া আপোনালোক নিশ্চয় গম পাব ইয়াত কি কৰিব পাৰি কেনেকৈ টকা উপাৰ্জন কৰিব পাৰি ইত্যাদি হেকত আৰু এবাৰ কৈছো এই ভিডিওটো আপোনালোকে যিমান শেয়াৰ কৰিব সিমানে আমাৰ সকলো মানুহে গম পাব যে এটা নতুন এপ আহি আছে যেটো ভাৰতে নিৰ্মাণ কৰি উলিয়াইছে আৰু এসপ্তাহ ধৈৰ্য ধৰক তাৰ পিছত আপুনি এই এপটো প্লে ষ্টৰ গুগল সকলোতে পাই যাব আৰু যিবোৰ ক্ৰিয়েটিভ ব্যক্তি ইউটিউবত স্থান পোৱা নাছিল তেওঁলোকৰ কাৰণে ভাল খবৰ তেওঁলোকে এটা নতুন প্লেটফৰ্ম পাইছে নিজৰ প্ৰতিভা প্ৰকাশ কৰাৰ কাৰণে ধন্যবাদ